হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। যিহেতু আমাৰ স্কুলৰ ফালৰ পৰা যোৱা হৈছিলে শিক্ষামূলক ভ্ৰমণ আৱাসিক আৰু অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলক লৈ, যিহেতু সকলো আমি বাছত একত্ৰিত হওঁ, 8:30 বজাত সকলো আমি উপস্থিত হৈ চিৰিয়েলকৈ নাম লিখোঁ। সকলো ছাত্ৰ ছাত্ৰীসকলৰ নাম লিখা হয়, লগতে EV AV আৰু যিসকল যোৱা হৈছিলে সেই তেখেতলোকৰ সকলোৰে নাম লিখি আমি টোটেল কাউণ্টিং কৰোঁ। আমি যিহেতু আমোলাপট্টি চেণ্টাৰৰ পৰা, বিশেষকৈ আমোলাপট্টিৰ পৰা আমি 6গৰাকী EV AV গোট খাই যোৱা হৈছিলে আমোলাপট্টিত সকলো উপস্থিত হয়, সেই একপি ফটো লওঁ। আমি জগন্নাথ মন্দিৰৰ অভিমুখে ৰাওনা হওঁ। এয়া জগন্নাথ মন্দিৰৰ সন্মুখভাগ। আমি গৈ ৱালত অংকিত কৰি থোৱা হৈছে বিভিন্ন দেৱ দেৱীসকলৰ ফটো, বহুত মোহনীয়। এয়া শিৱ মন্দিৰৰ ভাগ, আমি পূজা অৰ্চনা কৰোঁ। এয়া হৈছে হনুমান মন্দিৰৰ ভাগ। সকলো মন্দিৰৰে, সকলো দেৱ দেৱীৰে একোটাকৈ মন্দিৰ আছে, আৰু আনকি নৱগ্ৰহ মন্দিৰটো ইয়াত খোদিত কৰা হৈছে, স্থাপিত কৰা হৈছে। আপোনালোকে আহিব যিসকল নাই অহা। আমি সকলোৱে পূজা অৰ্চনা কৰাৰ পিছত সকলো ছাত্ৰ ছাত্ৰীক লৈ একপি ফটো তোলা হয়, আৰু লগতে আমি জগন্নাথ মন্দিৰৰ ওপৰ ভাগতো আমি একপি ফটো লওঁ। এয়া ওপৰ ভাগ জগন্নাথ মন্দিৰৰ, আৰু এয়া হৈছে চিৰি, জগন্নাথ মন্দিৰৰ ওপৰলৈ উঠি যোৱা চিৰিখন এইখন। এয়া আমি সকলোৱে পূজা অৰ্চনা কৰি চিৰিখন দেখুৱাবৰ বাবে আপোনালোকক যত্ন কৰিছোঁ। আপোনালোক আহিব। ইয়াৰ লগে লগে আমি পূজা অৰ্চনা কৰি শেষ হোৱাত আমি গদাপানীত অৱস্থিত ফুটব্ৰিজখনৰ ফালে আগবাঢ়োঁ। ফুটব্ৰিজখন এইখন, যিসকলে প্ৰাপ্তবয়স্ক আৰু বৃদ্ধাৱস্থাত থকা মানুহসকল বিশেষকৈ পাৰ হ'ব নোৱাৰাৰ বাবে ফুটব্ৰিজখন বহুত উপযোগী কৰি তুলিছে। সকলোৱে ইয়াত আহি ধুনীয়াকৈ, যিহেতু গাড়ী মটৰৰ ভিৰ হোৱাৰ বাবে ফুটব্ৰিজখন ধুনীয়াকৈ বনোৱা হৈছে। ইয়াত লিফ্টৰ ব্যৱস্থাও কৰা হৈছে, আপোনালোকে ধুনীয়াকৈ পাৰ হ'ব পাৰে, আহিব। আৰু আমি পাৰ হৈ গৈ এইফালে আছে চিৰি, আনফালে ইফালে এখন চিৰিখন আছে। এয়া আমি গৈ আছোঁ, আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইফালে ইয়াত ধুনীয়াকৈ বনাইছে, আৰু এইফালে লিফ্টৰ ব্যৱস্থাও আছে। যিসকল একেবাৰে খোজকাঢ়িব নোৱাৰে, দুৰ্বল, সেইসকলক এইফালে লোৱাৰ ধুনীয়াকৈ সুবিধা কৰি দিয়া হৈছে। এয়া মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া আপোনালোকে আহিলে এইফালে উঠিবহি, ভাল লাগে। ওপৰৰ পৰা তললৈ চাবলৈ বিৰাটেই মোহনীয়। এইফালে আমি গৈ আছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল আগলৈ গৈ আছে। এয়া মই তলৰ পৰা নামিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকক দেখুৱাবলৈ বিশেষকৈ যত্ন কৰিছোঁ। এয়া আমি ইউনিভাৰ্চিটিৰ জ্যোতি বাটচৰাৰ অভিমুখে ৰাওনা হৈছোঁ। ইউনিভাৰ্চিটিখন আমাৰ ডিব্ৰুগড়ৰ বিখ্যাত ডিব্ৰুগড় ইউনিভাৰ্চিটিখন, যিহেতু আমাৰ ডিব্ৰুগড়ত ইউনিভাৰ্চিটি এখনেই আছে, সেয়েহে আপোনালোকক দেখুৱাবলৈ এয়া যত্ন কৰিছোঁ। এয়া সন্মুখভাগ, এয়া জ্যোতি বাটচৰা, সুন্দৰ যে ফুলৰে ধুনীয়াকৈ অংকিত কৰা হৈছে, আৰু সকলো ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি ধুনীয়াকৈ পৰিৱেশৰ লগত খাপ খুৱাই আমি ৰাওনা হওঁ। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লাইন লগাই তেখেতলোকক যাবলৈ কোৱা হয়। আৰু ইউনিভাৰ্চিটিখনৰ ভিতৰত কি কি বিভাগ আছে, কোনটো বিভাগত পঢ়িলে কি হয়, কেনেকৈ ইউনিভাৰ্চিটিত পঢ়িব পাৰি, তাকে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে তেখেতলোকক ভালদৰে বুজাই দিয়া হয়, যে তোমালোকে এনেকৈ আহিলে বা এনেকৈ পঢ়িলে, কেনেদৰে পঢ়িলে তোমালোকে ইউনিভাৰ্চিটিত পঢ়িব পাৰিবা, তোমালোকে পঢ়াৰ প্ৰতি ধাউতি দিবা, মন দিবা, আগ্ৰহ হ'বা, তাকে আমি খুৱাওঁ। আৰু লগে লগে আমি আহাৰ গ্ৰহণ কৰোঁ। আহাৰ গ্ৰহণ কৰাৰ পিছত সকলোৱে একপি আমাৰ DPO বাইদেউ, জোনালী কটকী বাইদেউৰ লগত একপি ফটো লওঁ। আৰু এয়া আমাৰ স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীসকলক লগত লৈ একপি ফটো তোলা হয়। আৰু এয়া লক্ষীনাথ বেজবৰুৱা ভৱনৰ সন্মুখত ফটো তোলা হয়। এনেকৈ আমি সকলো দিনটো এনজয় কৰিলোঁ। আজিলৈ আহোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা কৰিছোঁ। আৰু সকলোৱে আমি আহাৰ গ্ৰহণ কৰাৰ পিছত সকলো আমি ঘূৰি আহিলোঁ। সকলোৱে ফূৰ্তি কৰিলে গান লগাই।